সোণাপুৰত থকা জুবিন ক্ষেত্ৰ চাব আহিছিলোঁ। দেখা পাই জুবিন দাক যে অপমানহে কৰিছে এনেকুৱা লাগিছে। 4 মাহৰ আগত আহোঁতেও একেই পৰিৱেশ, আজি আহোঁতেও একেই পৰিৱেশ। মাথো মানুহৰ সংখ্যা বৰ্তমান নাই। আহি পালোঁ এতিয়া জুবিন ক্ষেত্ৰ আৰু ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশ একেবাৰে বেয়া। আৰু প্ৰথমতে দেখাব লৈছোঁ ৰাইজে দিয়া জুবিন দাৰ বাবে মৰমেই, কাৰণ এইফালে যিমানবোৰ বস্তু আছে সকলো ৰাইজে দিয়া। আৰু এইকণ জেগাতে এটা সময়ত কিমান নাম হৈছিল, বহুতে মানুহৰ সংখ্যা আছিল, কিন্তু এতিয়া মানুহো নাই আৰু নাম পাৰ্টিও নাই, একোৱেই নাইকিয়া হ'ল। মাত্ৰ জুবিন দাৰ ফটোৱে ভৰি আছে। আৰু এইফালে জুবিন দাই যি ভাল পাইছিলে, পাৰ, কুকুৰ, যি জীৱ জন্তু ভাল পাইছিলে, সকলো জীৱ জন্তু জুবিন দাৰ লগত আছে, মানুহৰ বাদে। মানুহৰ সংখ্যা একেবাৰে কম। আৰু ইয়াত যিমান মানুহ আছে, আমাৰ এটা গ্ৰুপ আছিলে, সেই গ্ৰুপটো মানুহে আছে, তাৰ বাদে ইয়াত মানুহৰ সংখ্যা একেবাৰে নাই। এতিয়া দেখাব লৈছোঁ জুবিন দাৰ মেইন চিতা, মানে এইফালে দেখিব পাইছে, ইয়াতে আছে, কি ক'ম আৰু এইফালে চফা কৰি আছে ধুনীয়াকৈ। এইফালে পাৰও আছে, কি ধুনীয়াকৈ এইকেইটা পাৰ। তাৰপিছত এয়াই হৈছে জুবিন দা। আপোনালোকে কি ডেইলি চফা কৰে নেকি? ডেইলি গোটেইখন আপোনালোকে চফা কৰে? আগৰ সংখ্যা এতিয়া মানুহ নাইকিয়া হ'ল আজিকালি। অঁ, আগতে যদি 100% মানুহ আছিল, এতিয়া 20%। কিহৰ বাবে বাৰু ইমান মানুহৰ সংখ্যা কমি গৈছে? কাৰণ জুবিন দাৰ ক্ষেত্ৰখন এতিয়ালৈকে বনোৱা নাই। আগতেও একেই আছিলে, এতিয়াও একেই। যেতিয়া ৰৈ বিনালে ওলাইছিলে, তেতিয়াই এই জুবিন দাৰ ফটোকপি ডাঙৰকৈ লগাইছিলে। সঁচাকৈ এই জেগাখন খুবেই ভাল লাগে। জুবিন দাৰ ফটোকপি এইখন আঁতৰৰ পৰাই জিলিকি থাকে। জুবিন দা এতিয়ালৈকে জাষ্টিছ পোৱা নাই। জাষ্টিছৰ ওপৰত সকলোৱে মাত মতা কমাই দিছে। আপোনালোকে জাষ্টিছ বিচাৰি যাব। আৰু জুবিন দাক ইয়ালৈ আহি পেলাই সঁচাকৈ মনটো ভালো লাগিছে, কিন্তু বেছিকৈ বেয়া লাগিছে। এতিয়ালৈকে জুবিন দা বনাই হোৱা নাই ক্ষেত্ৰখন, কাৰণ ইয়াৰবোৰ কাম লগাই আছে বাৰু, এইবোৰ পূৰা কাম কৰি আছে, বনাই আছে। এতিয়া এইবোৰ চাৰিওফালৰ ৱালটো মাৰিব, তাৰপিছত এইফালে বনাব, কিন্তু ইমান দিন হ'ল বনোৱাই নাই। আৰু আমাৰ ঘৰৰ ওচৰত এইফালে ল'ৰা এটা লগ পালোঁ, ই মানে বেলেগ পাৰ্টিত আহিছিলে, এটা লগ পাই গ'লোঁ। কেনেকুৱা লাগিলে জুবিন ক্ষেত্ৰত? ভাল লাগিছে, বহুত বেলেগ এটা অনুভৱ। দাদা ওচৰলৈ আহিছোঁ, এইবাৰ সৈতে মোৰ 2বাৰ আহিছোঁ। অঁ, মোৰ 2বাৰ হ'ল আৰু এতিয়ালৈকে বনাই হোৱা নাই, কিন্তু সেইকাৰণে অলপ বেয়া লাগিছে। সোনকালে বনাই হোৱাহেঁতেন ভাল লাগিলেহেঁতেন। আৰু এইফালে বনাই আছে ধুনীয়াকৈ। মোৰ পাছফালে থকা এই ফটোখনৰ মেইন জেগাকণ এইফালে পাহাৰতে আছে, আৰু সেই জেগাকণ বহুতে অপমান কৰিছে বুলিও নিউজে ভিডিঅ'ত দেখা পাইছোঁ। এতিয়া বাৰু নাযাওঁ, কিন্তু এই ফটোখন চোৱা তোমালোকে। এই ফটোখন দেখিও ভাল লাগে। আৰু এই শিলটো যোনটো, এই শিলটো আছে, এই শিলটো এই অলপ আগত এইফালে পাহাৰত আছে এই শিলটো। আৰু জেগাটো বহুতে অপমান কৰিছে, শিলটো ভাঙি দিছে বুলি কৈছে, নিউজতো দিছে আৰু ভাঙিও দিছে। এইবোৰ কাম কিয় এনেকুৱা কৰে নাজানো। আৰু জুবিন দাৰ লগত পলিটিক্স নকৰিবলৈ কয়, কিন্তু জুবিন দাৰ লগত পলিটিক্স বৰ্তমান হৈ আছে। সকলোতকৈ মোৰ বাবে সৌভাগ্যৰ কথাটো হ'ল, মই ইয়াতে আহি চেনেল খুলিছিলোঁ। মোৰ এই যোনটো ইউটিউবৰ চেনেল, এতিয়া যোনটো ভিডিঅ' পাই আছে লাষ্টত চিৰঞ্জিত ব্লগ ZG বুলি আছে, সেইটো মই 4 মাহৰ আগত ইয়ালৈকে আহি খুলিছিলোঁ। জুবিন দাৰ প্ৰথম ভিডিঅ' দিছিলোঁ, আৰু এতিয়া বৰ্তমান 14,000 হ'বলৈ গৈ আছে ছাবস্ক্ৰাইবাৰ। সকলোৱে ছাপোৰ্ট কৰিব। জুবিন ক্ষেত্ৰৰ পৰা এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। আগতে এই জেগাখনতে পূৰা দোকানে ভৰি আছিল, এতিয়া বৰ্তমান দোকানবোৰ আঁতৰাই দিলে, আৰু ইয়াত ৱাল মাৰিব চাইডে চাইডে। এইফালে কাম চলি আছে, আৰু দোকানবোৰ কিছুমান আছে চাইডত আছে। সোণাপুৰত থকা জুবিন ক্ষেত্ৰখন চালোঁ, আৰু এতিয়া গৈ আছোঁ বৰদোৱালৈ। শংকৰদেৱৰ জন্মস্থান, শংকৰদেৱে বহি লিখা শিলিখা গছজোপাৰ পৰ্যন্ত দেখাম, সকলো দেখাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জুবিন দাৰ ক্ষেত্ৰৰ পৰা। নেক্সট আহি আছে বৰদোৱাৰ ভিডিঅ'।